নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কুহি অনলাইন ক্লাছ চেনেলটোলৈ তোমালোকক অন্য এটি ভিডিঅ'লৈ মই কুহি মেমে তোমালোকৰ মাজলৈ আহিছোঁ। এতিয়া চোৱা, তোমালোকৰ ক্লাছ 3 লেচন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইল ষ্টৰিটো চোৱাচোন। ইয়াতে দুটা পিকচাৰ আছে, দেখিছানে? এটা হৈছে ৰেবিট, এটা হৈছে এলিফেণ্ট। এলিফেণ্ট মানে হাতী, ৰেবিট মানে শহাপহু। আৰু এইটো বলটো লৈ সিহঁতে খেলি আছে। ইয়াতে কি কৈছে চোৱা, নেম দ্য এনিমেলছ ইউ চি ইন দ্য পিকচাৰ। চি মানে দেখা, পিকচাৰ মানে ছবিখনত নাম। এনিমেল মানে জন্তু, ছবিখনত দেখা জন্তু দুটাৰ নাম কোৱা। তোমালোকক মই অলৰেডি ক'লোৱেই, ৰেবিট আৰু এলিফেণ্ট। আৰ দে ফ্ৰেণ্ডছ? য়েছ, দে আৰ ফ্ৰেণ্ডছ। দে আৰ ফ্ৰেণ্ডছ। হোৱাট আৰ দে ডুইং? দে আৰ প্লেয়িং। সিহঁতে কি কৰি আছে? খেলি আছে। আৰ দে টকিং? য়েছ, দে আৰ টকিং। এতিয়া চোৱা, ষ্টৰিটো চোৱাচোন। ওৱান্স দেয়াৰ লিভ এ মংকি ইন এ ৰ'জ এপল ট্ৰী। ট্ৰী মানে গছ, ৰ'জ এপল মানে গোলাপ জামৰ মানে জাম দেখিছেনে নাই? গোলাপ জাম বা ৰঙা জামৰ গছডালত কোনে বাস কৰিছিলে? মংকি। মংকি মানে বান্দৰ, লিভ মানে বাস কৰা, লিভ বাস কৰিছিলে। ৰঙা জামৰ গছ, আপেলৰ গছডালত এটা বান্দৰে বাস কৰিছিলে। দ্য ৰ'জ এপল ট্ৰী ৱাজ বিচাইড এ ৰিভাৰ। এই ৰ'জ এপল, এই গোলাপ জামৰ গোলাপ জামৰ গছডাল ক'ত আছিলে? বিচাইড, কাষত। কাৰ কাষত? ৰিভাৰ মানে নদী, নদীৰ ওচৰত আছিলে। এই গছডাল ক'ত আছিলে? নদীৰ ওচৰত আছিলে। দেখিছা নহয়, এইটো নদী, এডাল গছ, তাতে এই বান্দৰটোৱে বাস কৰি আছে। ওৱান ডে, এদিনাখন, দ্য মংকিজ ৱাজ চুইঙিং অন দ্য ৰ'জ এপল ট্ৰী। ৰ'জ এপল মানে জানাই গোলাপ জামৰ গছ, ট্ৰী মানে গছ। চুইঙিং মানে ঝুলি থকা, ঝুলনাত ঝুলে যে, হয়নে নহয়? সেই বান্দৰটোৱে কি কৰিছিলে? সেই ৰ'জ এপল মানে গোলাপ জামৰ গছডালত মানে এনেকৈ ঝুলনা দি ঝুলিয়াইছিলে। ঝুলনা নাই আৰু, সি নিজে ঝুলে ন, বগাব পাৰে যেতিয়া। হি চ এ ক্ৰকডাইল চুইমিং ইন দ্য ৰিভাৰ। সি কি দেখিছিলে? সি দেখিছিলে ক্ৰকডাইল, এটা ঘঁৰিয়াল দেখিছিলে। চুইমিং মানে সাঁতুৰি থকা। ক্ৰকডাইলে পানীতটো সাঁতুৰিবই ন, সি কিন্তু চুইমিং কৰি আছিল, চুইঙিং। এই হৈছে চুইমিং, ক্ৰকডাইলে চুইমিং কৰি আছে, সাঁতুৰি আছে। ক'ত? নদীত সাঁতুৰি থকা দেখা পাইছিল। তেতিয়া বান্দৰটোৱে মাতিছে, চাবাচোন, হেল্ল' হু আৰ ইউ? বান্দৰটোৱে কৈছে, ক্ৰকডাইলটো ই নদীৰ পাৰত আছে, আৰু ক্ৰকডাইলটো ক'ত আছে? ক্ৰকডাইলটো আছে পানীত, হয়নে? পানীত সাঁতুৰি আছে। আৰু এই বান্দৰে ক'ত আছে? গছডালত আছে, ৰ'জ এপল ট্ৰীডালত আছে, হয়নে? এতিয়া বান্দৰটোৱে কৈছে, হেল্ল' হু আৰ ইউ? যে তুমি কোন? হুৱেৰ ডু ইউ লিভ? তুমি ক'ত বাস কৰা? ইয়াক দেখিছে, দেখি পেলাই ভাবিছে, তুমি ক'ত বাস কৰা? তুমি কোন হয়? তেতিয়া ক্ৰকডাইলে কৈছে, হেল্ল' আই এম এ ক্ৰকডাইল। মই ক্ৰকডাইল। আই লিভ ইন দ্য ৰিভাৰ। লিভ মানে বাস কৰা, মই ৰিভাৰ মানে নদী, মই এই নদীখনতে বাস কৰোঁ। দ্য মংকি এণ্ড দ্য ক্ৰকডাইল বিকেম এ ফ্ৰেণ্ডছ। তাৰপিছত সিহঁত দুটাই এনেকৈ কথা পাতি কিনি মংকি, বান্দৰটো আৰু ক্ৰকডাইল, ঘঁৰিয়ালটোৱে কি হ'ল? ফ্ৰেণ্ডছ মানে কি? বন্ধু। সিহঁতে বন্ধু হ'ল, দুজনে ভাল বন্ধু হ'ল। ওৱান ডে, এদিনাখন, আই এম ভেৰি হাংগ্ৰি, আই ৱান্ট টু ইট ছামথিং। কোনে কৈছিলে? এইটো ক্ৰকডাইল হয়নে নহয়? এই ক্ৰকডাইলটো কৈছিলে, আই এম ভেৰি হাংগ্ৰি, মোৰ বৰ ভোক লাগিছে। হাংগ্ৰি মানে ভোক লগা, মোৰ বৰ ভোক লাগিছে। আই ৱান্ট, মই বিচাৰিছোঁ, ৱান্ট মানে বিচৰা দেই। আই ৱান্ট টু ইট মানে খোৱা, ছামথিং, মই তোমাৰ পৰা কিবা খাব বিচাৰিছোঁ, তুমি মোক কিবা খাবলৈ দিয়া। তুমি কি খাই থাকা আৰু তুমি যে খাই আছা, এইটো গোলাপ জামুন খাই আছে ন? আই ৱান্ট টু ইট ছামথিং, মই কিবা খাব বিচাৰিছোঁ, প্লিজ মোক দিয়াচোন। প্লিজ হেভ ছাম ৰ'জ এপল। এতিয়া ই কি কৈছে? প্লিজ হেভ ছাম ৰ'জ এপল, এইটো লোৱা, ৰ'জ এপল লৈ লোৱা। তাৰপিছত চোৱা, দ্য ৰ'জ এপল মানে গমেই পাইছা, গোলাপ জাম। দ্য মংকি গেভ দ্য ক্ৰকডাইল ছাম ৰ'জ এপল। হেৰিটোৱে কি কৰিছে? বান্দৰটোৱে গেভ মানে দিছিল, গিভ মানে দিয়া, এটা গিভ আছে, এই গিভ মানে দিয়া, গেভ মানে দিছিল, ক্ৰকডাইল ঘঁৰিয়ালটোক, ছাম কিছুমান কি সেই জাম, ৰঙা জাম অলপমান কাক দি দিছিলে? ঘঁৰিয়ালটোক দি দিছিলে। এতিয়া ঘঁৰিয়ালটোৱে কি কৈছে? ফূৰ্তি লাগি গৈছে, হয়নে নহয়? থেংক ইউ।
এনেও আমাক কোনোবাই কিবা এটা বস্তু দিলে বা সহায় কৰিলে আমি থেংক ইউ বুলি ক'ব লাগে, ধন্যবাদ মানে। দ্য ক্ৰক'ডাইল ভিজিটেড দ্য মংকি এভৰি ডে। এনেকৈ মানে ঘৰিয়ালটোৱে ভিজিট মানে দেখা কৰিছিল, সদায় মাংকি সদায় প্ৰত্যেক দিনে এভৰি ডে প্ৰতিদিনে মানে এই বান্দৰটোলৈ দেখা কৰিবলৈ আহিছিল, মানে দুয়ো কথা পাতিবলৈ আহিছিল আৰু দেখাও কৰিবলৈ আহিছিল একেলগে। দ্য মংকি অলৱেজ গেভ হিম চাম ৰ'জ এপল। আৰু এই বান্দৰটোৱে কি কৰিছিল, সদায় কি দিছিলে তাক, হিম মানে তাক কি দিছিলে, ৰ'জ এপল মানে গোলাপ জাম দিছিলে। সি সদায় আহে ঘৰিয়ালটোৱে, বান্দৰটোৱে তেনেকৈ তাক সদায় অলপ অলপ ৰঙা জাম দি দিয়ে খাবলৈ। দুই বন্ধু যেতিয়া আৰু হয়নে নহয়, মিলামিলিকৈ খায় আৰু ভগাই পিনি। দ্য ক্ৰক'ডাইল ৱাজ হেপ্পী টু ইট দেম। ঘৰিয়ালটোৱে হেপ্পী মানে কি, সুখী খাই পেলাই, হয়নে, ঘৰিয়ালটোৱে সুখী হৈছিল সেইবোৰ খাই পেলাই, সেইবোৰ খাই পেলাই বৰ ভাল পাইছিলে। A few days later, the crocodile took some rose apples to his wife. কিছুদিন যোৱাৰ পিছত এনেকৈ সিও ক্ৰক'ডাইলো আহে আৰু বান্দৰটো ক্ৰক'ডাইলটোক মানে ঘৰিয়ালটোক খাবলৈ দিয়ে। এই কিছুদিন এনেকৈ যোৱাৰ পিছত দ্য ক্ৰক'ডাইল টুক, সেই ঘৰিয়ালটোৱে টেক মানে লোৱা, টুক মানে লৈছিল, TAKE টেক মানে লোৱা, টুক মানে লৈছিল, চাম কিছুমান ৰ'জ এপলছ টু হিজ ৱাইফ, মানে ৱাইফ মানে ঘনীয়েক, হয়নে, ৱাইফ মানে ঘনীয়েক, তাৰ সেই ঘৰিয়ালটোৱে তাৰ ঘনীয়েকলৈ ৰঙা জাম কিছুমান লৈ গৈছিলে। চি এনজয়ড ইটিং দ্য ৰ'জ এপলছ এ লট। তাই মানে সেই খাই পেলাই ইটিং মানে সেই ৰঙা জামখিনি খাই পেলাই বৰ এনজয় কৰিছিল, এনজয় মানে ফূৰ্তি কৰিছিল আৰু খাই বৰ টেষ্টি পাইছিল। কি কৈছে চাবাচোন, দে আৰ ভেৰি ডিলিচিয়াছ এণ্ড চুইট। বা সেইখিনি বৰ ডেলিচিয়াছ মানে বৰ টেষ্টি, মানে খাবলৈ বৰ ভাল আৰু মিঠা, বৰ সোৱাদ লগা আৰু মিঠা বুলি কৈছিলে। কোনে, এই মাইকী ঘৰিয়ালটোৱে। হু গেভ ইউ দিজ ৰ'জ এপলছ। হু গেভ ইউ দিজ ৰ'জ এপলছ। কোনে দিছিল, হু মানে কোনে দিছিল তোমাক সেই ৰ'জ এপলছখিনি। তাৰপিছত মাই ফ্ৰেণ্ড গেভ মি দিজ ৰ'জ এপল। মোৰ বন্ধুৱে মোক এইবোৰ ৰঙা জাম দিছিলে, এইবোৰ গোলাপ জাম মোক মোৰ বন্ধুৱে দিছিলে। হি লিভছ ইন এ ৰ'জ এপল ট্ৰী। মোৰ বন্ধুজনে, সি ক'ত বাস কৰে, ৰ'জ এপল ট্ৰী, সেই ৰঙা বা গোলাপ জামৰ গছডালত সি বাস কৰে, সেই বন্ধুজনে মোক দিছিলে। তাৰপিছত চাবা, হি মাষ্ট বি ইটিং ৰ'জ এপলছ এভৰি ডে। তেতিয়া সেই মাইকী ক্ৰক'ডাইলটোৱে ঘৰিয়ালটোৱে কৈছিলে, হি মাষ্ট বি ইটিং ৰ'জ এপলছ এভৰি ডে। সিটো প্ৰতিদিনাই, এভৰি ডে মানে প্ৰত্যেক দিনাই সেয়া ৰঙা জামবিলাক খায়, সেই গোলাপ জামবিলাক খায় সি গছৰ পৰা। তেতিয়া গিৰিয়েকক সুধিছে আৰু এইটো সদায় খায়। তাৰপিছত ক্ৰক'ডাইলটোৱে কি কৈছে চাবা, মতা ক্ৰক'ডাইলটোৱে, য়েছ হি ইটছ দেম এভৰি ডে। হয়, সি সদায় খায়। সি সদায় খায়। ইফ হি ইটছ দেম এভৰি ডে, তেতিয়াই মাইকী ক্ৰক'ডাইলটোৱে কৈছে, যদি সি সদায় খায়, হিজ হাৰ্ট মাষ্ট হেভ বিকাম ভেৰি চুইট মানে মিঠা, হাৰ্ট মানে কলিজা, তাৰতো তেতিয়াহ'লে কলিজাটো বৰ সোৱাদ লাগিব, সি যদি সদায় এই গোলাপ জামবিলাক খাই থাকে। আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট। আই ৱান্ট মানে বিচৰা, আই মানে মই, টেষ্ট মানে আমি যে কওঁ এরকম টেষ্ট কৰি চাওঁ, খাই চাম কেনেকুৱা সোৱাদ, সেইটোৱে। আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট, তাৰ কলিজাটো, হাৰ্ট মানে কলিজা, হিজ মানে তাৰ কলিজাটো মই টেষ্ট কৰি চাব বিচাৰিছোঁ, মানে খাই চাব বিচাৰিছোঁ। তেতিয়া মতা ঘৰিয়ালটোৱে কি কৈছে চাবা, ডেটছ নট পচিবল। এইটো সম্ভৱ নহয়, অসম্ভৱ, মানে ই নিজৰ বন্ধু আকৌ ন, অসম্ভৱ। দ্য মংকি ইজ মাই ফ্ৰেণ্ড। সেই মংকি মোৰ বান্দৰটো, মানে মোৰ ফ্ৰেণ্ড, মোৰ বন্ধু, এইটো অসম্ভৱ, মই নোৱাৰোঁ, সি মোৰ বন্ধু। তেতিয়া মাইকী হেৰিটোৱে কৈছে, ঘৰিয়ালটোৱে কি কৈছে চাবা, ক্ৰক'ডাইলটোৱে, হি মে বি ইউৰ ফ্ৰেণ্ড বাট আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট। সি তোমাৰ বন্ধু হ'ব পাৰে, কিন্তু মই তাৰ কলিজাটো টেষ্ট কৰি চাব বিচাৰিছোঁ। ব্ৰিং ইট টু মি। এইটো মোক আনি দিয়া, আনি দিবই লাগিব মানে। নেক্সট ডে, পিছদিনাখন
নেক্সট ডে মানে পিছদিনাখন, নেক্সট মানে পিছৰ দিনা, নেক্সট মানে পিছৰ, ডে মানে দিন, পিছৰ দিনাখন দ্য ক্ৰক'ডাইল, সেই ঘৰিয়ালটো ৱেণ্ট টু মিট দ্য মংকি, সেই ঘৰিয়ালটোৱে পিছদিনাখন এনেকৈ ঘনীয়াকৈ ক'লে ন, কোৱাৰ পিছত পিছদিনাখন কি কৰিলে ক্ৰক'ডাইলটোৱে সেই বান্দৰটোক লগ কৰিবলৈ গ'ল। দ্য ক্ৰক'ডাইল ইনভাইটেড দ্য মংকি টু হিজ হোম, এই ঘৰিয়ালটোৱে কাক ইনভাইট কৰিলে মানে নিমন্ত্ৰণ দিলে, কাক, বান্দৰটোক, এই ঘৰিয়ালৰ ঘৰলৈ নিমন্ত্ৰণ দিলে, বোলে আমাৰ ঘৰলৈ বলা সখী, তেতিয়া থেংক ইউ ফৰ ইউৰ ইনভিটেশ্যন, বান্দৰটোৱে কৈছে বা ধন্যবাদ মোক তোমালোকৰ ঘৰলৈ মাতাৰ বাবে, মাই ৱাইফ উইল বি হেপ্পী টু মিট ইউ, মোৰ তোমাৰো ভাল লাগিছে হয়, কিন্তু মোৰ পত্নীয়েও তোমাক দেখি বৰ ভাল পাব, ব'লা আমাৰ ঘৰত। দ্য মংকি এণ্ড দ্য ক্ৰক'ডাইল ৱেৰ অন দ্য ৱে টু দ্য ক্ৰক'ডাইলছ হোম, তাৰপিছত সেই বান্দৰ আৰু বান্দৰে মানে ঘৰিয়ালটোৰ পিঠিত উঠি কি কৰিলে, ক্ৰক'ডাইলৰ ঘৰলৈ গুচি গ'ল। ইন দ্য মিডিল অৱ দ্য ৰিভাৰ দ্য ক্ৰক'ডাইল ছেইড, যেতিয়া নদীৰ মাজত পালে, চাৰিওফালে পাৰ দেখিছেনে, সোঁমাজ আহি পালে, তেতিয়া ক্ৰক'ডাইলটোৱে বান্দৰটোক কি কৈছে শুনাচোন, মাই ৱাইফ ৱান্টছ টু টেষ্ট ইউৰ হাৰ্ট, ৱাইফ, মোৰ পত্নীয়ে তোমাৰ কলিজাটো টেষ্ট কৰি চাব বিচাৰিছে। ঘৰিয়ালটোৱে পানীৰ মাজত কৈছে ন, তেতিয়া বান্দৰটো গুচি যাবও নোৱাৰে, আগতে ক'লেতো নাহিব, সেইকাৰণে পানীৰ মাজত কৈছে আৰু। চি থিংকছ ডেট ইউৰ হাৰ্ট ইজ ভেৰি চুইট বিকজ ইউ ইট ৰ'জ এপলছ এভৰি ডে, মানে চি থিংকছ, তাই ভাবিছে যে ডেট ইউৰ হাৰ্ট, তোমাৰ কলিজাটো ইজ ভেৰি চুইট, বৰ মিঠা হ'ব, চুইট মানে মিঠা, বৰ মিঠা হ'ব, বিকজ কাৰণ, ইউ ইট ৰ'জ এপলছ এভৰি ডে, কাৰণ তুমি সদায় সেই গোলাপ জাম খোৱা, প্ৰত্যেক দিনাই তুমি সেই গোলাপ জাম খোৱা, সেইকাৰণে তোমাৰ কলিজাটো মিঠা হ'বৰ কাৰণে মোৰ পত্নীয়ে তোমাৰ কলিজাটো টেষ্ট কৰি মানে খাই চাব বিচাৰিছে। বান্দৰে কি কৰিব চোৱাচোন তেতিয়া। The monkey was slightly worried but he quickly thought of an idea. সেই কথাখিনি শুনাৰ লগে লগে বান্দৰটো বৰ দুখ লাগিছিল, বৰ চিন্তিত হৈছিল, কিন্তু সি বেছি ভাগি পৰা নাছিল দুখত বা একো মানে হেৰি কৰা নাছিলে, কিন্তু পটককৈ এটা সিদ্ধান্ত তাৰ মনলৈ আহিছিলে। কি কৈছিল চোৱাচোন এতিয়া বান্দৰটোৱে, বাট মাই হাৰ্ট ইজ নট উইথ মি নাও, তেতিয়া বান্দৰটোৱে লগে লগে কৈছে, কি ক'লা, তুমি তোমালোকৰ পত্নীয়ে তেনেকৈ খাব বিচাৰিছে, কিন্তু মোৰ কি হয়, মাই হাৰ্ট ইজ নট উইথ মি নাও, যে মোৰ লগততো মোৰ কলিজাটো নাই, মইতো কলিজাটো অনা নাই নহয়, আই হেভ কেপ্ট ইট ইন দ্য ট্ৰী, মই কলিজাটো ক'ত থৈ আহিছোঁ, মই গছডালতে থৈ আহিলোঁ, ৰখাই থৈ আহিলোঁ, লেটছ গ' বেক এণ্ড ব্ৰিং ইট, ব'লা এইটো কলিজাটো লৈ আহোঁগৈ, মোৰ কলিজাটো মই গছতে থৈ আহিলোঁ, এইটো বেয়া কথা হ'ল নহয়, ব'লা কলিজাটো লৈ আহোঁ। ইজ ইট চ' লেটছ গ' বেক দেম, সেই হয় নেকি, ব'লা আমি ঘূৰি যাওঁগৈ, এইটো লৈ আহোঁ। On reaching the bank, the monkey jumped onto it and climbed up the tree. Climb মানে বগাই যোৱা, up মানে ওপৰলৈ। যেতিয়া সি কি পালে, on reaching the bank মানে সেই যেতিয়া নদী সেই পাৰ পালে, সেই পাৰ পোৱাৰ লগে the monkey jumped, সেই বান্দৰটোৱে ক'লৈ জাপ দিলে, এই গছডালৰ ওপৰলৈ জঁপিয়াই বগাই গুচি গ'ল, হয়নে, গৈ পেলাই গছডালৰ ওপৰত উঠিলে, দেখিছেনে, সেয়া গছডালৰ ওপৰত উঠিলে দৌৰি গৈ পেলাই, হা হা হা, সি হাঁহিলে, আই ডণ্ট কিপ মাই হাৰ্ট ইন দ্য ট্ৰী, মই ইয়াত ৰখা নাছিলোঁ, মোৰ কলিজাটো মই ইয়াত ক'ত ৰখা নাই, মই গছত ৰখোৱা নাছিলোঁ, মই তোমাক এনেকৈ কৈছিলোঁ, ইটছ উইথ মি, এইটো মোৰ লগতে আছে, কলিজা হ'বলৈ থৈ যোৱা বস্তু নেকি, আমাৰ হাৰ্টটো থৈ গ'লে আমি মৰিয়ে যাম দেখোন, তেনেকৈ বান্দৰো মৰি যাব, সি এনেই কৈছিলে উপস্থিত বুদ্ধি এটা উলিয়াই। আই শ্বুড নট হেভ বিলিভ ইউ, যে মই তোমাক বিশ্বাস নকৰোঁ, আই ডণ্ট নিড এ ফ্ৰেণ্ড লাইক ইউ, তোমাৰ নিচিনা মোক বন্ধুৰ প্ৰয়োজন নাই, প্লিজ গ' এৱে, তুমি যোৱা। মই কি কৰিলোঁ, এইটোৱে কৈছে, আই ডণ্ট নিড এ ফ্ৰেণ্ড লাইক ইউ, মোক তোমাৰ নিচিনা বন্ধু নালাগে, প্লিজ গ' এৱে, তুমি যোৱা। মানে চোৱা, ইমান বিশ্বাসত বান্দৰটোৱে বন্ধুত্ব কৰিছিলে ন, সদায় ৰ'জ এপলছ দিছিলে, কিন্তু
ই বিশ্বাসঘাতকতা কৰিলে, হয়নে নহয়? ই বেছি লোভ কৰিলে মানুহে তেতিয়া একোৱেই নাপায়। দ্য ক্ৰক'ডাইল ৱাজ ছেড টু লছ হিজ ফ্ৰেণ্ডশ্বিপ উইথ দ্য মংকি। ক্ৰক'ডাইলে কি কৰিলে? সেই ঘঁৰিয়ালটোৱে তাৰ এজন বেষ্ট ফ্ৰেণ্ড হেৰালে, হয়নে? ভাল বন্ধু এজন হেৰুৱালে বেছি লোভ কৰি পেলাই। কি ধুনীয়াকৈ সি আগতে সদায় আহে, সদায় গোলাপ জামুন দিয়ে, খাই কথা পাতে, হয়নে? যেতিয়া বেছি লোভ কৰিলে তেতিয়া তাৰ একেবাৰে সেইটো নোহোৱাই হৈ গ'ল। সেইকাৰণে আমি কোনো বস্তুৰ কাৰণে বেছি লোভ কৰিব নালাগে। আমি যিখিনি পাইছোঁ সেইখিনিতে সন্তুষ্ট থাকিব লাগে আৰু বিশ্বাসঘাতকতা কৰিব নালাগে যিকোনো সম্পৰ্কত।